চাওঁতে চাওঁতে ভোগালী বিহু পাবহিয়ে হ'ল, মাজত মাথো কেইটামান দিন। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে। ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন, ৰহা দীঘল দৈত প্ৰস্তুত কৰা হৈছে অসমবাসী হিয়াৰ আমঠু ঈশ্বৰৰ পুত্ৰ জুবিন দাৰ আকৃতি এটা ভেলাঘৰ। আছো আজি ৰহা দীঘল দৈত আৰু এইফালে চাব পাৰে জুবিন দাক চাবলৈ আহি গ'লো। চাওকচোন ইমান ধুনীয়াকৈ বনাইছে। প্ৰথমতে চাব পাৰে গীটাৰখন ইমান ধুনীয়াকৈ বনাইছে চাওকচোন, আৰু বহুত বেছি ভাল লাগিছে। আৰু এইফালে একদম ইমান ধুনীয়াকৈ বনাইছে ভেলাঘৰ আকাৰত আমাৰ জুবিন দাক। বাপৰে, মানে একদম মানে ভাবাই নাছিল কেনেকৈ বা কোনে বা বনাইছে। একদম চাবলৈ মন গৈছে আৰু একদম একজেক্ট বনাইছে। এইফালেও আছে গীটাৰ এখন, লিখা আছে ইমান ধুনীয়াকৈ গোটেইখিনি সজাইছে। তেওঁলোকে আৰু কিবা কিবি বনাই আছে, এতিয়া কমপ্লিট হোৱাগৈ নাই, কিন্তু আমাৰ জুবিনৰ মুখখন চাবলৈ সকলো লোক আহি আছে। আৰু আপোনালোকে যদি ওচৰৰ পৰা চাব বিচাৰিছে আপোনালোকে আহিব পাৰে। ইমান ধুনীয়া লাগিছে। মোৰ পুৰা ভিডিঅ' ক্লিপটো পাখিবাৰ ইনষ্টাগ্ৰামৰ পৰা লোৱা হৈছে, আৰু আপোনালোকে যদি চাব বিচাৰে ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, আপোনালোকে তাত গৈ পিনি সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে চাব বিচাৰে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰিব, মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিম। বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।